এয়া দেখিছে ৰাস্তাত ফায়াৰ পিকেট সাজু কৰি ৰখা হৈছে। SDRF আৰু NDRF বাহিনীও সাজু আছে। মানুহ ইফালে সিফালে গৈ আছে। আমিও ধুনধুনে মই ওলাই আহিলোঁ, যিহেতু ঘৰৰ ওচৰতে এই পৰিৱেশ। এয়া দেখিছে আজি দুৰ্গা মাক বিসৰ্জন দিয়া হ'ব। আমাৰ ঘৰৰ পৰা 2 মিনিটৰ ৰাস্তা দুৰ্গা পূজা পাতিছে আৰু 2 মিনিটৰ ৰাস্তা দেৱী বিসৰ্জন দিয়া ঠাই। আমি ধুনধুনে মই চাবলৈ গৈছিলোঁ আৰু এইফালে দেখিছে মানুহৰ সমাগম ইমানেই বেছি। ইয়াত প্ৰত্যেক বছৰে 4-5খন পূজাৰ দেৱী মাক বিসৰ্জন দিয়া হয়। প্ৰত্যেক বছৰে আমি চাবলৈ আহোঁ। তাৰে অকণমান পৰিৱেশ আপোনালোকক দেখুৱাই দিলোঁ। এইবাৰ দুৰ্গা পূজা চোৱাই নহ'ল, জানে আৰু মহিলাসকলৰ সমস্যা। মহিলাসকলৰ এই সমস্যাটোৱে সঁচাকৈ কেতিয়াবা সমস্যা হৈ আহে। ক'ৰবাত বিয়া অনুষ্ঠান খাবলৈ যোৱাৰ আগতে আমি এই তাৰিখটো ঠিক কৰি লওঁ, চাবলৈ পামনে, খাবলৈ পামনে, যাবলৈ পামনে। ঠিক তেনেকুৱাই হ'ল মোৰো লগত। 3 দিন দুৰ্গা মা থাকিল, এবাৰো দৰ্শন কৰিব নোৱাৰিলোঁ। সেয়েহে আজি দূৰৈৰ পৰা মাক চাবলৈ আহিলোঁ। তেওঁ বিদায় দিনা এইফালে নাচোনত ধূলি উৰি গৈছে, ইমানেই বেছি ফূৰ্তি কৰিছে সকলোৱে। আমি দূৰৰ পৰা চাই আছোঁ। চাউল ছটিয়াইছে, পূজা কৰিছে, তেওঁ চৰণ চুই সেৱা লৈছে, কিছুমানে ফূৰ্তি কৰিছে। তাৰ মাজতে এয়া দেখিছে দেৱী মাক বিসৰ্জন দিছে, সকলোৱে উৰুলি দিছে। এনেকৈ আৰু অকণমান পৰিৱেশ দেখুৱাই দিলোঁ। আহি আছে লক্ষী পূজা, কালী পূজা, সেয়া চাওঁ, দৰ্শন কৰিব পাৰিম। দুৰ্গা মাক দৰ্শন কৰিব নোৱাৰিলোঁ, দূৰৰ পৰাই আপোনালোকক পৰিৱেশটো দেখুৱাই দিছোঁ। আমি আগতে যেতিয়া গাভৰু হৈ আছিলোঁ, যিহেতু মোৰ মা দেউতাৰ ঘৰ গাঁও ঘৰত, তাত এনেকৈ দুৰ্গা বিসৰ্জন দিয়া আমি দেখা নাই। গাঁৱত যিহেতু দুৰ্গা পূজা কৰা নহয় আৰু অকণমান টাউনৰ ফালে কৰা হয়, সেইবিলাক আমি পূজা চাবলৈহে আহোঁ। ক'ত দেৱী বিসৰ্জন দিয়ে সেয়া দেখি নাপাওঁ। এইফালে ইখনৰ পিছত সিখন আহি আছে। প্ৰায় 4-5খন পূজাৰ দুৰ্গা মাক বিসৰ্জন দিয়া হয়। এয়া SDRF NDRF সকলো আছে, পুলিচ আছে, ফায়াৰ পিকেট সাজু আছে, মানুহৰ ভিৰো বাঢ়িছে। এয়া আৰু পৰিৱেশ অকণমান চাই ঘৰলৈ ঘূৰি আহিলোঁ আৰু ঘূৰি অহাৰ সময়ত ধুনধুনক দোকানৰ পৰা লাগে চিপছ। এয়া দেখিছেনে, চিপছ লৈ তাই ঘৰলৈ নিজে খোজকাঢ়ি আহিছে। এয়া আৰু আজিৰ ভিডিঅ' ইমানেই। নেক্সট ভিডিঅ' আপোনালোকৰ কাৰণে এটা ভাল ভিডিঅ' আহি আছে, হয়তো অহা কাইলৈ দিম, চাব ভিডিঅ'। আপোনালোকে দেৱী মাক বিসৰ্জন দিয়া চাবলৈ যায়নে, জনাবচোন কমেণ্টত।